আৰু এনেকুৱা কাণ্ড যাতে আমাৰ সমাজত কেতিয়াও নহওক, আমাৰ নাৰীসকল কিয় সুৰক্ষা নহয়, আমাৰ ভণ্টিসকল কিয় সুৰক্ষিত নহয়, তাৰ বাবে আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এতিয়া শৰ্মাৰ কাৰ্যসূচী আপোনালোকক দেখাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে সকলো জাঙুৰ খাই উঠিছে, সকলোৰে খুব আছে। একচুৱেলি কিহৰ কাৰণে আমি চৰকাৰৰ ওপৰত দুখ দি থাকিলে নহ'ব, আইন প্ৰশাসনৰ ওপৰত দি থাকিলে নহ'ব। এনেকুৱা জঘন্য কাণ্ড আমি নিজে প্ৰতিৰোধ কৰিব লাগিব। আমি সকলো সমাজৰ মাজত ওলাই আহিব লাগিব, যাতে দ্বিতীয়জন ব্যক্তিয়ে এনেকৈ সুবিধা নাপায়, সাহস নকৰে। আৰু এনেকুৱা কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব যাতে দ্বিতীয়বাৰ কোনোবাই এনেকুৱা কাণ্ড কৰিম বুলি যাতে মনলৈ সেই ভাৱ নাহে আৰু সাহস নকৰে। তেনেকৈ ৰাইজৰ মাজত যেনেকৈ তেওঁলোকে জঘন্য কাণ্ড সংঘটিত কৰিছে, তেনেকৈ ৰাইজৰ মাজতে মোৰ মতে সিদ্ধান্ত গ্ৰহণ হ'ব লাগে যে দলবদ্ধভাৱে যেনেকৈ ধৰ্ষণ কৰিছে, দলবদ্ধভাৱে তেখেতলোকক শাস্তি দিব লাগে। ৰাজহুৱা স্থানত বেলেগত যেনেকৈ শ্বুট কৰি দিয়া হয়, মাৰি পেলোৱা হয়, তেনেকৈ মাৰি পেলাব লাগে। এনেকৈ দুই এটা কাণ্ড সংঘটিত যদি আমাৰ ৰাজ্যৰ ফালৰ পৰা কৰা হয়, তেতিয়া মোৰ মতে ভৱিষ্যতে এনেকৈ কোনো জঘন্য কাণ্ড সংঘটিত কৰিবলৈ কোনো সাহস নকৰে। আমাৰ সিদ্ধাৰ্থ দা, কে ছাৰ, আজি ঘটনাটোৰ ওপৰত আপুনি কি ক'ব, দুআষাৰ কৈ দিয়ক। এইটো মানে খুব জঘন্য ঘটনা বাৰে বাৰে হৈ আছে, আহ কৰি আছে, উচিত শাস্তি পোৱা নাই কাৰণে। যেতিয়া অৰুণাচলৰ নিচিনা হ'ব, নাগালেণ্ডৰ নিচিনা হৈ যাব, তেতিয়াহে চবৰ গা লৰিব। নোহোৱাৰ আগতেই উচিত শাস্তি দিয়া ভাল। এই আপোনালোকে কে ছাৰৰ মন্তব্য শুনিলে, সকলো খঙত জাঙুৰ খাই আছে। ইয়াৰ পাছতো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম সম্পূৰ্ণ খবৰ। আমাৰ বেহাৰবাৰী আউটপোষ্টৰ মনোজ দা কি ক'ব আজি ঘটনাটোৰ ওপৰত? আমি যিমানেই চিঞৰ প্ৰকাশৰ বা যিমানেই হেৰি নকৰোঁ, যদি আইনগতভাৱে মানে কঠোৰ সিদ্ধান্ত নলয়, তেতিয়াহ'লে এই চলিয়ে থাকিব। আমি ভাবোঁ গোটেই ব্যৱস্থাটো আইনগতভাৱে যদি কঠোৰ শাস্তি প্ৰদান কৰে, তেতিয়া নিশ্চয় হ'ব আমি এই মানে যিটো ব্যৱস্থা এই ধৰ্ষণৰ প্ৰতিৰোধ কৰিব পৰা যাব। ধন্যবাদ। এয়া মনোজ শইকীয়া, বেহাৰবাৰী আউটপোষ্টৰ ডিৰেক্টৰ। আমাৰ ওচৰত আছে SI ছাৰ প্ৰীতম বড়ো ছাৰ, আপুনি কি ক'ব আজি? এনেকুৱা ঘটনাবিলাক হৈ থকাৰ কাৰণে মোৰ মনত এটাই কথা আহে, ডাইৰেক্ট কমিটমেণ্ট, শ্বুট এণ্ড চাইড। থেংক ইউ। বিটি বাইলুং, আপোনালোকে চিনি পায়, বিটি কি ক'বা? কি ক'ম, এনেকুৱা প্ৰতিবাদ যাতে আমি নেক্সট টাইম কৰিবলৈ কাৰণে নেক্সট টাইম ওলাই আহিব নালাগে, সেয়াই অনুৰোধ। আৰু এনেকুৱা শাস্তি দিব লাগে যাতে কোনো ভাবিও নাপায় আকৌ সেইটো কাম কৰা। সেইটো মানে ধৰ্ষণ বোলা শব্দটো নাইকিয়া হৈ যাব লাগে ইয়াৰ পৰা। সেইটোৱে অকল অসমৰ পৰা বুলি নহয়, অল অভাৰ ইণ্ডিয়া, গোটেই পৃথিৱীৰ পৰা সেইটো নাইকিয়া হৈ যাব লাগে, সেয়াই। আপোনালোকে দেখিছে সকলো খঙত কেনেকৈ জাঙুৰ বহিছে। মই এতিয়া আমাৰ পাপৰি সকলো মনিব কি কৰে এই ঘটনাৰ ওপৰত। মই এটাই আহ্বান জনাইছোঁ চৰকাৰক, যদি চৰকাৰে নোৱাৰে আমাৰ পাব্লিকৰ মাজলৈ ঠেলি দিয়ক, আমি কি কৰিব লাগে কঠোৰ ব্যৱস্থা কৰিম। কাৰণ চৰকাৰৰ নিজৰ মা ভনী সকলো আছে। এতিয়া আমি ৰাজপথত ওলাবলৈ ভয় লগা হৈছে, কি সাহসত বা কি মানে হেৰিয়াত ওলাম। যদি আমাকো তেনেকুৱা হোৱাটোতো হ'বই চিয়'ৰ। আজি 13 হৈ আছে, কাইলৈ মোৰ জনে হ'ব কি মানা আছে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে ইয়াৰ কঠোৰতম ব্যৱস্থা ল'ব লাগে। আৰু মানে এনেকুৱাই কৰক যাতে সিহঁতে হাত জনমতো এই কথাটো ভাবিব নোৱাৰে। যিজনী নাৰীৰ কাৰণে সিহঁতে আজি এই পৃথিৱীখন দেখিছে, সেই নাৰীজনীৰ লগতে সিহঁতে তেনেকুৱা অত্যাচাৰ কৰিছে। গতিকে তেওঁলোকক বিজ্ঞ ব্যৱস্থা ল'ব লাগে। ধন্যবাদ মনিব। এয়া আপোনালোকে দেখিছে, ইয়াৰ পিছৰ কাৰ্যসূচী বহুত আছে, সময়ে সময়ে আপোনালোকক দেখাই থাকিম আৰু মই মন্তব্য জানিবলৈ বিচাৰিম।
আচলতে এনেকুৱা এটা জেগাৰ পৰা ফেচবুক লাইভ কৰিছোঁ যাতে সকলো ফেচবুকে এনেকুৱা এটা মিডিয়া যাত সকলো মানে ডাইৰেক্ট কানেক্ট হৈ থাকে যিসকলে দেখিছে আমি যেনেকৈ পদক্ষেপ এটা লৈছোঁ তেনেকৈ সকলোৱে যাতে নিজৰ নিজৰ জেগাৰ পৰাই এনেকুৱা কিছুমান পদক্ষেপ লয় আমি সকলো নিজে প্ৰত্যেকে নিজে সজাগ হৈ গ'লে গোটেই সমাজখনে সজাগ হ'ব আৰু আমি সজাগ হৈ থাকিলে কোনো এনেকুৱা দুষ্কৃতিকাৰী আমাৰ মাজত এনেকুৱা হিংসাত্মক ঘটনা কেতিয়াও সংঘটিত কৰিব নোৱাৰে গতিকে আমি প্ৰথম নিজে সজাগ হ'ব লাগিব গতিকে মই সকলো মোৰ এভৰি ফ্ৰেণ্ড বা ভালে আছেনে মোৰ এভৰি ফ্ৰেণ্ড হওক মোৰ সকলো গোটেই অসমবাসী মই আহ্বান জনাইছোঁ আপোনালোক সকলো নিজে সজাগ হওক আমি ভণ্টি মোৰ নিজৰ মা ভণ্টি বাইদেউ সকলো কাৰণে আমি চিন্তা কৰিব লগা হ'ল তেখেতসকলৰ সুৰক্ষাৰ কাৰণে আমি চিন্তা কৰিব লগা হ'ল আৰু মোৰ মতে এনেকৈ প্ৰতিবাদ কৰি থাকিলেও নহ'ব এনেকৈ ৰাস্তাই ঘূৰিলেও নহ'ব এনেকৈ সিদ্ধান্ত এটা গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি সকলোৰে আগত সমজুৱাভাৱে ৰাজহুৱাভাৱে শাস্তি যদি দিব পৰা যায় তেতিয়াহে এনেকুৱা ঘটনাবিলাক সমাজৰ পৰা নাইকিয়া হ'ব মোৰ মতে যেন যিহেতু মৰি যোৱা ছোৱালীগৰাকী নিজে কৈ গৈছে এনেকৈ তাৰ লগত কি হৈছে কোনে কোনে কৰিছে গতিকে ইমানখিনি তথ্য পোৱাৰ পিছত মোৰ মতে ইমান দিন শাস্তি হৈ যাব লাগিছিলে এবাৰ শাস্তি যদি হৈ যায় হয় ফাঁচি নহয় কাৰাদণ্ড নহয় মৃত্যুদণ্ড এনেকুৱা যদি শাস্তিবিলাক হৈ যায় লগে লগে তেতিয়াহে আচল আমাৰ সমাজৰ পৰা এইবিলাক আৱৰ্জনা নাইকিয়া হ'ব তো আমি সমতল উলিয়াই থাকিলে নহ'ব মিটিং পাতি থাকিলে নহ'ব গতিকে সকলোৱে মিলি উপযুক্ত শাস্তি প্ৰদান কৰাটোৱে আচল কথা একচুৱেলি কিবা এটা কৈ দিয়া নাই আজি আমি ৰাজপথত কেলৈ ওলাইছোঁ আপোনালোক সকলোকে গম পাইছে গতিকে এনেকুৱা আমি ওলাই আহিব লগা হ'ল কিয় যেনেকৈ দলবদ্ধভাৱে ধৰ্ষণ কৰিছে তেনেকৈ মাজ ৰাস্তাত আহি দলবদ্ধভাৱে মাৰি পেলালেহে এই সমাজৰ পৰা এনেকুৱা ঘটনা নাইকিয়া হ'ব গতিকে সকলো ওলাই আহক আৰু আইনৰ ওপৰত ভৰসা কৰি থাকিলেও নহ'ব প্ৰশাসনৰ ওপৰত ভৰসা কৰি থাকিলেও নহ'ব আমি সকলোৱে নিজে সিদ্ধান্ত ল'ব লাগিব তেতিয়াহে আমাৰ মা ভণ্টি সকলো সুৰক্ষিত হ'ব গতিকে সকলো ওলাই আহক মই আহ্বান জনাইছোঁ ধন্যবাদ পৰৱৰ্তী সময়তো আপোনালোকক জনাই থাকিম কি হ'ল কি কাৰ্যসূচী গ্ৰহণ কৰা হ'ল কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল এতিয়া অকণ সময়ৰ কাৰণে আহিছোঁ গুড বাই